আমাৰ GSP তথা অপৰ সুৰক্ষা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে এইবাৰ বাক্সা সমষ্টিৰ পৰা GSP কেণ্ডিডেট হিচাপে আমাৰ সকলোৰে সন্মানীয় সাহিত্যিক, বুদ্ধিজীৱী, লগতে প্ৰাক্তন শিক্ষক তথা আমাৰ শৰণীয়া ছাত্ৰ সন্থাৰ কেইবাবাৰৰ আমাৰ সভাপতি, উন্নয়ন পৰিষদৰ আমাৰ অধ্যক্ষ সন্মানীয় ৰমেশ দাস ডাঙৰীয়া এইবাৰ আমাৰ GSP ফালৰ পৰা GSP কেণ্ডিডেট হিচাপে অপৰ সুৰক্ষা সমিতিৰ সমন্বিত কেণ্ডিডেট হিচাপে এই বাক্সা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এই চেগতে মই আমাৰ কেণ্ডিডেট ডাঙৰীয়াক আমাৰ সকলো পক্ষৰ হৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ আৰু সফলতা কামনা কৰিছোঁ। আমি দৃঢ় বিশ্বাসী এইবাৰ নিশ্চিতভাৱে বাক্সা সমষ্টিত আমি যুঁজ দিয়াই নহয়, এই সমষ্টিটো এইবাৰ আমি জিকিব পাৰিম, এইটো আমি আশা ৰাখিছোঁ। ইতিমধ্যে আমি BTCত আউট অফ 15 12টা প্ৰস্তুতি চলি আছে। যিহেতু আমাৰ BJP BPF এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই, আমি আজি এইটো প্ৰথম আমাৰ BTCৰ সমষ্টি আমি ঘোষণা কৰিছোঁ আৰু বাকী 11টা যি সমষ্টি আছে আমি আশা কৰোঁ আজি সকলোৱে ডিক্লেয়াৰ কৰাৰ পিছত কালি আমি ডিক্লেয়াৰ কৰিব পাৰিম। ইতিমধ্যে আমাৰ দুটা সমষ্টিত যোৱাকালি আমি গুৱাহাটীত ডিক্লেয়াৰ কৰিছিলোঁ। এটা হ'ল আমাৰ নিউ গুৱাহাটী, ঠিক তেনেকৈ বিশ্বনাথত আছে। নিউ গুৱাহাটীত আমাৰ এডভকেট হাইকোৰ্টৰ প্লাছ সু গায়িকা চিন্ময়ী ভূঞা বৰদলৈ ডাঙৰীয়ানীক দিয়া হৈছে। ঠিক তেনেকৈ আমাৰ বিশ্বনাথত মহম্মদ ছাইদুল আলমক দিয়া হৈছে। আৰু একেলগে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, ইতিমধ্যে আমাৰ আপোনালোকৰে বন্ধু ভাৰত ৰাজবংশী ডাঙৰীয়া আমাক এটা প্ৰস্তাৱ দিছে যে তেওঁ খুব উৎসাহী মানে ইলেকশ্যন খেলাৰ কাৰণে আমাৰ নতুনকৈ হোৱা টিহু সমষ্টিত। গতিকে এইটো বিবেচনাধীন, তেওঁৰ কথাখিনি আমি পাতি হয়তো আমি GSPৰ ফালৰ পৰা তেওঁক কেণ্ডিডেট হিচাপে আমি দিব পাৰোঁ। আৰু লগতে বাকী যিকেইটা সমষ্টি আমি কৈছোঁৱে যে আজি বা কালি BPF বা ডিক্লেয়াৰ কৰাৰ পিছত আমি সেইকেইটা ডিক্লেয়াৰ কৰিম।